নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই 2014 চনত হৈ যোৱা সিটেটৰ প্ৰশ্ন কাকত অসমীয়া বিষয়ৰ ওপৰত এই ভিডিঅ'টোত আলোচনা কৰিম। যিসকল পৰীক্ষাৰ্থীয়ে অসমীয়া বিষয়টো লেংগুৱেজ 2 হিচাপে লৈছে সেইসকলে প্ৰশ্ন নং 121 পৰা 150 লৈকে সমাধান কৰিব লাগিব। কিন্তু এই ভিডিঅ'টোত শিক্ষা বিজ্ঞান পেডাগোগীৰ প্ৰশ্ন আৰু উত্তৰখিনি আলোচনা কৰিম। নিৰ্দেশ প্ৰশ্ন নং 136 পৰা 150 লৈ আটাইতকৈ উপযুক্ত বিকল্প উত্তৰটো বাছি উলিয়া। 136 নং প্ৰশ্নটো হ'ল শিক্ষাৰ্থীয়ে নিজেই কোৱা কথাৰ পুনৰাবৃত্তি কৰি বোধ বা অনুধাৱন বা কম্প্ৰিহেনশ্যন মূল্যায়ন কৰা কৌশলটো হৈছে 1 নম্বৰ তথ্য বিচৰা, 2 নম্বৰ সাৰাংশকৰণ বা সামাৰাইজিং, 3 নম্বৰ সঞ্চিত তথ্য উদ্ধাৰকৰণ বা ৰিট্ৰিভিং, 4 নম্বৰ তথ্য গোটোৱা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ সাৰাংশকৰণ বা সামাৰাইজিং। 137 নং প্ৰশ্নটো হ'ল যদিহে শিক্ষাৰ্থীগৰাকী মানসিক চাপত থাকে, অন্য চিন্তাৰে গধুৰ যেন দেখা যায় আৰু যিমান হ'ব লাগে সিমান গ্ৰহণক্ষম যেন নালাগে, তেতিয়া শিকাৰ ক্ষেত্ৰত আহি পৰা বাধাটো হৈছে 1 নম্বৰ কগনিটিভ, 2 নম্বৰ এফেক্টিভ, 3 নম্বৰ ফিজিকেল, 4 নম্বৰ সাইকোমটৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ এফেক্টিভ। 138 নং প্ৰশ্নটো হ'ল পঞ্চম মানৰ লিখন মূল্যায়ন এটাত শিক্ষাৰ্থীয়ে পাঠকক অনুপ্ৰাণিত কৰাকৈ ভাষা ব্যৱহাৰ কৰিব লাগে। লিখন কাৰ্যটোত শিক্ষাৰ্থীগৰাকীৰ পৰা কি আশা কৰা যাব? 1 নম্বৰ পুংখানুপুংখ বিৱৰণ দিয়াটো, 2 নম্বৰ বিশ্বাসযোগ্য মত এটা দিব পৰাটো, 3 নম্বৰ নিৰ্দেশমূলক সাৰাংশ এটা দিয়াটো, 4 নম্বৰ কাল্পনিক ঘটনা এটা লিখাৰ প্ৰয়াস কৰাটো। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ বিশ্বাসযোগ্য মত এটা দিব পৰাটো। 139 নম্বৰ প্ৰশ্নটো হ'ল কেনেধৰণৰ প্ৰশ্নই শিশুৰ চিন্তা কৰাৰ দক্ষতা বৃদ্ধি কৰে? 1 নম্বৰ ব্যক্তিগত সঁহাৰি প্ৰশ্ন, 2 নম্বৰ আবদ্ধ উত্তৰ প্ৰশ্ন, 3 নম্বৰ তথ্যভিত্তিক প্ৰশ্ন, 4 নম্বৰ সম্পূৰ্ণ পাঠ্যপুথি আধাৰিত প্ৰশ্ন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰ ব্যক্তিগত সঁহাৰি প্ৰশ্ন। 140 নং প্ৰশ্নটো হ'ল কওঁতাৰ বাৰ্তা এটা বুজি পাবলৈ এটা সচেতন সিদ্ধান্ত লোৱা হয়। এই কাৰ্যটো তলৰ কোনটোৱে আটাইতকৈ উপযুক্ত ৰূপত নিৰ্দেশ কৰে? 1 নম্বৰ কনজাংচন এক্সপ্ৰছ, 2 নম্বৰ কথোপকথন ক্ষমতা, 3 নম্বৰ নিষ্ক্ৰিয় শ্ৰৱণ, 4 নম্বৰ সক্ৰিয় শ্ৰৱণ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰ সক্ৰিয় শ্ৰৱণ। 141 নং প্ৰশ্নটো হ'ল ভাষা শিক্ষণ কৌশলত পৰিপ্ৰেক্ষিতত প্ৰাসংগিক ব্যাকৰণ হৈছে 1 নম্বৰ ব্যাকৰণৰ স্পষ্ট তথা ফটফটীয়া শিক্ষণ, 2 নম্বৰ শুদ্ধতাৰ বাবে স্বাভাৱিক কথোপকথন এটা বাণীবদ্ধ কৰি শুনা, 3 নম্বৰ পঠন আৰু শ্ৰৱণৰ দৰে আহৰণমূলক কাৰ্যৰ জৰিয়তে ব্যাকৰণ শিক্ষা, 4 নম্বৰ অনুশীলনত কম গুৰুত্ব লিখন আৰু ব্যাকৰণৰ মাজত সংযোগ চিহ্নিত কৰা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ পঠন আৰু শ্ৰৱণৰ দৰে আহৰণমূলক কাৰ্যৰ জৰিয়তে ব্যাকৰণ শিক্ষা। 142 নং প্ৰশ্নটো হ'ল তলৰ কোনটো ভাষা বৈজ্ঞানিক দক্ষতা বিকাশৰ উপৰিও শ্ৰেণীকোঠাৰ আচৰণ বিধিৰ লগত জড়িত? 1 নম্বৰ ডিসপ্লিট এছপ্ৰছ, 2 নম্বৰ
ক্ৰিয়েটিভ এক্সপ্ৰেছ, 3 নম্বৰ কম্প্ৰিহেনচিভ এক্সপ্ৰেছ, 4 নম্বৰ ইনক্লুচিভ এক্সপ্ৰেছ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰ ইনক্লুচিভ এক্সপ্ৰেছ। 143 নং প্ৰশ্নটো হ'ল এগৰাকী শিক্ষকে তেওঁৰ শ্ৰেণীকোঠাৰ ভাষণৰ স্ক্ৰিনিং ৰেকৰ্ডিং আৰু ভিডিঅ' এডিটিং কৰি সেয়া হোমৱৰ্ক হিচাপে দিয়া কাৰ্যই ছাত্ৰ ছাত্ৰীক 1 নম্বৰ নিজে পঢ়ি নিজকে অনুপ্ৰাণিত উৎসাহিত কৰে, 2 নম্বৰ নিজৰ ব্যক্তিগত ৰাপৰ অনুসন্ধান কৰিবলৈ দিয়ে, 3 নম্বৰ নিৰ্দিষ্ট পাঠ পঢ়াৰ পৰা অব্যাহতি দিয়ে, 4 নম্বৰ এক বিশেষ ধৰণৰ প্ৰদৰ্শনৰ সৈতে চিনাকি কৰোৱায়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰ নিজে পঢ়ি নিজকে অনুপ্ৰাণিত উৎসাহিত কৰে। 144 নং প্ৰশ্নটো হ'ল সকলো ছাত্ৰ ছাত্ৰীকে সিহঁতে পঢ়া পাঠ বিশ্লেষণ কৰিব পৰা, সিহঁতক উদ্দেশ্য কৰি মন্তব্য বুজি পোৱা আৰু সিহঁতৰ নিজা মত ব্যক্ত কৰিব পৰাটো সম্ভৱপৰ কৰি তুলিবলৈ হ'লে 1 নম্বৰ লক্ষ্য ভাষণটোত মাতৃভাষাৰ ব্যৱহাৰ প্ৰয়োজনীয়, 2 নম্বৰ ব্যাকৰণৰ নিয়ম মুখস্থ ৰাখিব লাগিব, 3 নম্বৰ বাক্য গঠনবোৰ বুজি উঠি সেইবোৰ ব্যৱহাৰ জানিব লাগিব, 4 নম্বৰ শব্দ সম্ভাৰ প্ৰচুৰ পৰিমাণে মজুত থকা উচিত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ বাক্য গঠনবোৰ বুজি উঠি সেইবোৰ ব্যৱহাৰ জানিব লাগিব। 145 নং প্ৰশ্নটো হ'ল দ্বিভাষিক শিক্ষাৰ শ্ৰেণীকোঠা এটাত 1 নম্বৰ শিক্ষকে কেৱল লক্ষ্য ভাষাটো ব্যৱহাৰ কৰে, 2 নম্বৰ ছাত্ৰ ছাত্ৰীবোৰে একেটা ভাষাতে কথা পাতে, 3 নম্বৰ শিক্ষকে ছাত্ৰ ছাত্ৰীবোৰৰ ভাষা কয়, 4 নম্বৰ শিক্ষকে ছাত্ৰ ছাত্ৰীবোৰৰ ভাষাৰ লগত লক্ষ্য ভাষাটো ব্যৱহাৰ কৰে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰ শিক্ষকে ছাত্ৰ ছাত্ৰীবোৰৰ ভাষাৰ লগতে লক্ষ্য ভাষাটো ব্যৱহাৰ কৰে। 146 নং প্ৰশ্নটো হ'ল শুদ্ধ বাক্যটো বাছি উলিয়া। 1 নম্বৰ সকলো ধৰণৰ সাৰাংশমূলক পৰীক্ষা শিকোৱা আৰু শিকা কাৰ্য উন্নত কৰিবৰ বাবেই হয়, 2 নম্বৰ গঠনমূলক মূল্যায়নে ছাত্ৰ ছাত্ৰীক ভাল মধ্যমীয়া আৰু প্ৰত্যয়জনক হিচাপে মান নিৰূপণ কৰাত সহায় কৰে, 3 নম্বৰ সকলো গঠনমূলক কাৰ্যই মূল্যায়নৰ বাবে, 4 নম্বৰ গঠনমূলক মূল্যায়ন ফলপ্ৰসূ হ'বৰ বাবে পাঠ এটা পঢ়াই থকাৰ মাজত বা পঢ়াই শেষ হোৱাৰ পাছত কৰিব লাগে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ গঠনমূলক মূল্যায়ন ফলপ্ৰসূ হ'বৰ বাবে পাঠ এটা পঢ়াই থকাৰ মাজত বা পঢ়াই শেষ হোৱাৰ পাছত কৰিব লাগে। 147 নং প্ৰশ্নটো হ'ল তলৰ কোনটো বয়সৰ গোটৰ শিকাৰু সিহঁতে পোৱা লেংগুৱেজ ইনপুটৰ ধৰণৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱান্বিত হয় আৰু তাৰ অৰ্থ আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। 1 নম্বৰ 1 পৰা 4 বছৰ, 2 নম্বৰ 15 পৰা 17 বছৰ, 3 নম্বৰ 10 পৰা 14 বছৰ, 4 নম্বৰ 9 পৰা 12 বছৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ 15 পৰা 17 বছৰ। 148 নং প্ৰশ্নটো হ'ল দ্বিতীয় ভাষাৰ দক্ষতা অভ্যাসৰ মানত থাকে, অৰ্থাৎ 1 নম্বৰ ধ্বনি, শব্দ, বাক্যাংশ আৰু অৰ্থ শিকাব লাগে, 2 নম্বৰ ভাষাটো কোৱা স্থানীয় ভাষী এজনৰ দৰেই বাক্য গঠন কৰিব লাগে, 3 নম্বৰ মুখস্থ কৰা বা মনত ৰখা প্ৰাৰম্ভিক বাক্য গাঁথনি সাধাৰণ কথোপকথনত ব্যৱহাৰ কৰে, 4 নম্বৰ উপযুক্ত শব্দসম্ভাৰ আৰু বাক্য বিন্যাস ব্যৱহাৰ কৰি বাক্য গঠন কৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ উপযুক্ত শব্দসম্ভাৰ আৰু বাক্য বিন্যাস ব্যৱহাৰ কৰি বাক্য গঠন কৰে। 149 প্ৰশ্নটো হ'ল লক্ষ্য ভাষাটোত ব্যাকৰণ শিকোৱা কাৰ্যই
1 নম্বৰ শিকাৰুৰ পৰা উচ্চ শক্তিৰ প্ৰদৰ্শন দাবী কৰে। 2 নম্বৰ পাঠ্যপুথি নিৰীক্ষণ কৰে আৰু ভাষা যে এটা প্ৰণালীৰ ওপৰত ভিত্তি কৰা সেই কথাটোৰ প্ৰতি সজাগ কৰি তোলে। 3 নম্বৰ লক্ষ্য ভাষাটো ব্যৱহাৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে। 4 নম্বৰ ব্যাকৰণৰ অৱধাৰণাৰ বাবে প্ৰযুক্তিৰ সামগ্ৰী প্ৰয়োজনবোধ কৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ পাঠ্যপুথি নিৰীক্ষণ কৰে আৰু ভাষা যে এটা প্ৰণালীৰ ওপৰত ভিত্তি কৰা সেই কথাটোৰ প্ৰতি সজাগ কৰি তোলে। 150 নং প্ৰশ্নটো হ'ল নিৰ্দিষ্ট শিক্ষণ প্ৰতিবন্ধিত্বৰ কাৰণ নিৰ্ণয় কৰি পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি পঠন বা লিখনত হস্তক্ষেপ কৰা হয়। 1 নম্বৰ অভিভাৱকৰ লগত কথা পাতি। 2 নম্বৰ প্ৰতিকাৰমূলক শিক্ষণৰ ব্যৱস্থা কৰি। 3 নম্বৰ শিক্ষাৰ্থীৰ লগত পাতি। 4 নম্বৰ গুৰুত্বপূৰ্ণ ধাৰণাবোৰ অনুশীলন কৰোৱাই। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ প্ৰতিকাৰমূলক শিক্ষণৰ ব্যৱস্থা কৰি।